শাহুৱেকেইজনীয়ে এদিন নিজৰ জী-জোঁৱাই ঘৰলৈ ফুৰিবলৈ আহিলে আৰু আহি দেখিছে যে জোঁৱাই কিমানেই ভাল জীয়েকৰ সকলোবিলাক কামত সহায় কৰি আছে। মানে জীয়েকক অকলশৰীয়াকৈ কাম কৰিবলৈ এৰি দিয়া নাই, জীয়েকৰ আগে পিছে ঘূৰি ফুৰিছে। তাকে চাই মাক সুখী। তাৰপিছত ওচৰ চুবুৰীয়া মানুহবিলাকে যেতিয়া মাকক সুধিছে যে জোঁৱাই কেনে পালে, তেতিয়া মাকে উত্তৰ দিছে যে কি ক'ম, এয়া মোৰ কপাল যে এনেকুৱা জোঁৱাই এজন মই পাইছোঁ মোৰ ছোৱালীৰ কাৰণে। তাৰপিছত মানুহজনী আকৌ এবাৰ সুধিছে যে আপোনাৰতো বোৱাৰী এজনীও আছিলে নহয়, বোৱাৰীজনী পিছে কেনে পাইছে? তেতিয়া মাকে উত্তৰ দিছে যে কি ক'ম বোৱাৰীৰ কথা, যেতিয়াৰ পৰা আহিছে মোৰ ল'ৰাটোক হাত কৰি লৈছে। মানে মোৰ বোৱাৰীৰ আগে পিছে মোৰ ল'ৰাটোক ঘূৰি ফুৰে, বোৱাৰীৰ কামবিলাকত সহায় কৰি দিয়ে। এয়াই কপাল, এই দিন চাবলৈ মই আছোঁ। মই এটা কথাই কওঁ যে জোঁৱাইকে কৰা কামবিলাক মাকক ভাল লাগে, কিন্তু বোৱাৰীয়েকক সহায় কৰি দিয়া ল'ৰাটোক আৰু বোৱাৰীজনীক বেয়া লাগে, নিন্দনীয় হৈ পৰে। কিয় বাৰু?